তো ৱেলকাম বেক মাই নিউ ব্লগ। তো গাইছ মই যেনেকৈ নেক্সট ব্লগত কৈছিলোঁ যে আজি আমি হাতীগাঁৱত যাম। তো এতিয়া মানে ঘটনা এটা হ'লে যে সিহঁতে গাড়ীটো বেয়া আছিলে। তাৰপিছত মোৰ মানে ক'লে যে গাড়ী নাযায় কিবা কাৰণত এটা ল'ৰা চাইকেল বেয়া হ'লে। তো গাইছ যে টেক্সিনা দেখুৱাইছোঁ বাইকবিলাক গৈ আছে। এতিয়া মই গৈ আছোঁ আৰু কেইটামান ৰাইডাৰ আহিছে চাওঁ। ৰাইডাৰবিলাক দিছে একদম লগতে আছে। মই গৈ আছোঁ গৈ কিনে এতিয়া লগ পাম আৰু লগ পালোঁ চাই লওক। তেতিয়াহে আপোনালোকে সোমাব পাৰিব। যিমান গ'লে চাইনবোৰ্ডটো দিছে। মই আহিব পৰা নাছিলোঁ কাৰণ মই সেইদিনাখন মানে ভাবিছিলোঁ কি নাই চাগে। তো আৰু ওচৰতে বেছি দূৰ নাই আৰু দেখি পেলাই চাইকেলখন যাওঁতে বোলে একেলগে বেয়া হৈ আছে আৰু লগৰী এজন আহিম বুলি কৈছিলে। গৈ আছোঁ আৰু এতিয়া মই গৈ পাম আৰু মই অকলে আপোনালোকে তো মই সিহঁতৰ লগতে যাব লাগিব। নাই যাব যোৱা হ'বনে নাই গেৰেণ্টি নাই কাৰণ মোক বহুত আমি বহুত বেছি আহিছোঁ। তো এতিয়া মই গৈ চাইকেল ঘূৰি ঘূৰি হৈ গৈছে আৰু ইপানেদি হাতীবোৰ আহে। তো ইচ্ছা আপোনালোকে তো আজি যোৱা হ'বনে নাই গেৰেণ্টি নাই। এতিয়া আহিলোঁ মিমি খাইছোঁ আৰু এতিয়া যোৱাটো বোলে নহ'ব আহিছিলোঁ ফাংচন চাবলৈ। তো এইটো জেগা দি আহিছিলোঁ আৰু ফাংচন আহিছিলে আপোনালোকে
এটা আসলে আৰু এতিয়া আমি গৈ আছোঁ টকা চিধা চাইকেল টাইকেল থৈ কেনে আমি ভৰলি চাইড গৈ আছোঁ আৰু ভৰলি চাইড যাম যাই কেনে তাত কিবা কিবি খাম খাই কেনে চেহেৰা চেহেৰা সকলোটো দেখা কৰ তেতিয়াহে মই অলপ ভাইৰেল হ'ম দে তেতিয়াহে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব সেইটো দীঘত পাই আৰু আমি অকল তিনিজনে গৈ আছোঁ তো অলপ বেছি দূৰ নাই আৰু অতি শীঘ্ৰ আমি পামগৈ এতিয়া আমি গৈ আছোঁ আৰু অলপ দেৰি পিছতে পামগৈ ভয় লাগি আছে চাইকেল টাইকেল কিবা হ'ব বুলি বিলি উঠাই পুৰা গৈ আছে আমি ইফালে আছোঁ মেবি আমাৰ যি হয় নামেৰে নহয় চনাটো নহয় অঁ সেইটোৱে অঁ ভৰলি চাইড যোৱাটো সেইটো খালোঁ আৰু অলপ দেৰি পিছতে 4 বাজি পালকে তেলে পাই ৰেডি হৈ গ'লো এতিয়া আমি অলপ দেৰি পিছত ঘৰ যাম পুৰা দেখিছে আন্দাজ দেখাব নোৱাৰি গাইছে Somos